নমস্কাৰ পিসি লাইভৰ প্ৰত্যেকগৰাকী দৰ্শকলৈ স্বাগতম জনাইছো। আপোনালোকে চাই আছে পিসি লাইভ। আজি টিএমপিকেৰ 49 সংখ্যক প্ৰতিষ্ঠা দিৱস। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বংকুৱাল বালিচাপৰি নাট্য মন্দিৰতো দিনজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা 49 সংখ্যক প্ৰতিষ্ঠা দিৱসত বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উপৰিও মিচিং সংগঠনৰ কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। টিএমপিকে উত্তৰ মহুৰা আঞ্চলিকৰ সভাপতি শংকৰজ্যোতি মৰাঙৰ সভাপতিত্বত আবেলি 1 বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত কৃষিমন্ত্ৰী অতুল বৰাই উপস্থিত থাকি শুভেচ্ছামূলক মন্তব্য আগবঢ়ায়। পৰিৱৰ্তনৰ কাৰণে যোৱা 4.5 বছৰত মই বাকী যেনেধৰণে পৰা যায় সহায় কৰিবলৈ ভিতৰত অঞ্চলবিলাকৰ ডাঙৰ সমস্যা গতিকে খহনীয়াৰ উদাহৰণ আমি যিখিনি পাৰোঁ আমাৰ জনসম্পদ বিভাগৰ জৰিয়তে আমি আজি উত্তৰ মহুৰাই আপোনাৰ কাজিৰঙালৈ আপুনি লৈ সেইখিনি কাম বিচাৰিছোঁ আৰু আমাৰ লাগে জনপ্ৰতিনিধি জনশক্তিয়ে চৰকাৰৰ লগত থাকি একেলগে আগন্তুক নিৰ্বাচনত কথা কৈছে। ইতিমধ্যে ৰাজহুৱাকে তেওঁলোকে কৈছে আমিতো একেলগে কাম পৰস্পৰে হাতত সৰ্বাংগীন বিকাশ